নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল অল টিপছ আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ এই নতুন আহিবলগীয়া ভিডিঅ'বোৰ পাবৰ বাবে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপোনাৰ মোবাইলত ন'টিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। বন্ধু বান্ধৱীসকল, আজি মই কথা পাতিম ভুলতো এই ৰাশি ব্যক্তিয়ে এই গহনা নিপিন্ধিব, সম্পূৰ্ণ বংশ নাশ হ'ব। ভুলতো এই ৰাশি ব্যক্তিয়ে কাছৰ আঙুঠি পিন্ধা উচিত নহয়। হ'বলগীয়া কাম বন্ধ হৈ যাব, আপুনি দৰিদ্ৰ হৈ যাব পাৰে। হয়তো আপোনালোকেও দেখিছে কোনো লোকে কাছৰ আঙুঠি পিন্ধা, কিন্তু বহুতেই জানে এই আঙুঠি পিন্ধিলে বহুত শুভ হয়। কিন্তু এনে কিছু ৰাশি আছে যি এই কাছৰ আঙুঠি পিন্ধা একেবাৰে উচিত নহয়, কিয়নো সকলোকে এই আঙুঠিৰে শুভ ফল নিদিয়ে, কিছু ৰাশিৰহে উত্তম ফল দিয়ে। যদি এনে ৰাশিয়ে হাতত কাছৰ আঙুঠি পিন্ধে বৰবাদৰ কাৰণ হৈ পৰে। সেইবাবে যিকোনো ৰত্ন ধাৰণ কৰাৰ আগত নিজৰ ৰাশিৰ কথা জনাটো উচিত, নহ'লে আপোনাৰ ভাগ্য বেয়া হ'ব পাৰে। তেন্তে জানো আহক কোন ৰাশি ব্যক্তিয়ে এই আঙুঠি পিন্ধা উচিত। কাছৰ আঙুঠি পিন্ধাৰ লগতে ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ কৃপা পোৱা যায়। এনে ৰাশি ব্যক্তিয়ে কাছৰ আঙুঠি পিন্ধা উচিত। এই ৰাশিবোৰ হ'ল বৃষ ৰাশি, মিথুন ৰাশি, কৰ্কট ৰাশি, সিংহ ৰাশি, তুলা ৰাশি, ধনু ৰাশি, মকৰ ৰাশি আৰু কুম্ভ ৰাশি। এই 8 ৰাশি ব্যক্তিয়ে কাছৰ আঙুঠি পিন্ধিব পাৰে, উন্নতি হ'ব। কিন্তু বন্ধুসকল, এই 4 ৰাশি ব্যক্তিয়ে এই কাছৰ আঙুঠি পিন্ধা উচিত নহয়। সেই ৰাশিবোৰ হ'ল বৃশ্চিক ৰাশি, মীন ৰাশি, মেঘ ৰাশি আৰু কন্যা ৰাশি। এই 4 ৰাশিয়ে ভুলতো কাছৰ আঙুঠি পিন্ধা কেতিয়াও উচিত নহয়। হ'ব ওলোটা প্ৰভাৱ, আপোনাৰ ঘৰখন হ'ব পাৰে দুখ দৰিদ্ৰ। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানকে কৈ মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।